Museum color ning ni guys, apa nih? Lalu apa? কি জানে আপুনি গাঁৱৰ পৰা হৈছে? মই 7টামান বজাত এনে গম পাওঁ আহি তাৰপিছত আমাৰ এই মানুহ গৈছিলে আহিলোঁ আহি পেলাই মই ইয়াত দেখিলোঁ তাতে স্পট এটা দেখিলোঁ ইয়াত যদি ফায়াৰিং এটা হৈছে কোন কাক ফায়াৰিং কৰিছে? এই অকণি দাস বুলি গম পোৱা মতে অকণি দাস বুলি গম পাইছোঁ। কি হয় তেখেত? এনে চুৰে। কি নাম? এই অকণি দাস হয়। এইটো এখন আৰু সাংঘাতিক চুৰেই আৰু নহয় এইটো সাংঘাতিক চুৰ আৰু ডকাইত। কি নাম তেখেতৰ? অকণি দাস। কোন জেগাত হৈছে এই ঘটনাটো এতিয়া? এইটো বনগাঁও আপোনাৰ আমাৰ বন বাগিচা বুলি কয় আমাৰ বনগাঁও। কোন থানা অন্তৰ্গত? এইটো দেৰগাঁও থানা অন্তৰ্গত একদম কাষত। ক'ত হৈছে ঘটনাটো? এইটো বন বাগিচা বনগাঁও বন বাগিচা বুলি কয় এইটো বাগানৰ কিনাৰতে। ক'ত হৈছে ঘটনাটো? বনগাঁও বন বাগিচা 37 নং ঘাই ৰোডৰ কিনাৰত। কেতিয়া ঘটনাটো হ'ল বুলি আপুনি গম পাইছে? ৰাতি বুলি গম পাইছোঁ। আৰক্ষীৰ সৈতে সংঘৰ্ষ হৈছিল? আৰক্ষীৰ সৈতে মই গম পোৱা মতে ৰাতি হৈছে। মই ৰাতিপুৱা প্ৰায় 7টামান বজাত গম পাইছোঁ আৰু আহি দেখিছোঁ মই তাত কিছুমান ব্লাডো পৰি আছে স্পট হেৰি পাইছোঁ।